भटार पार्टी इन्टारनेशनेल क'क्राझार जिल्ला कमिटिनिफ्राय आसाम सरकार आरो बिटिसि सरकारखौ मिडियानि जरै सोंखारिनो जोङो लुगैदों। मानोना जोंनि बे दानि बे सिचुवेसनाव जों नुनो मोनदों जे आसनिफ्राय ओंखारबाय थायो, आसनिफोरखौ होबाय थायो। दिनै जोंनि बिश्व शर्मा मुख्यमंत्री बिथाङा गोदान गोदान आसनि दिहुनबाय थादों। बे हिसाबै जोङो बिटिआर सरकाराबो बे आसनिफोरखौ होनायाव माखासे जोंनि साधारन नागरिकफोरखौ बन्सित खालामगासिनो दं, फेलें खालामगासिनो दं। मानो होनना बुङोब्ला जों नुदों बिथांमोननि वार्कारफोरनि खुगानिफ्राय सोरबा बबेबा बाहेरा दलफ्राव गुबुन दलफ्राव खामानि मावनायफोरखौ बिथांमोनहा बे स्किमनिफ्राय बन्सित खालामगोन। जेरै नुनो मोनदों जोङो नै किसान सन्मान स्किम, बहायबो गोबां जोंनि मावनानै जाग्रा रायजोफ्रा बेनिफ्राय बन्सित जादों। बा नैबे अरुणोदय, बे अरुणोदय होनायावबो जोङो नुनो मोनदों जे बहाय गोबां जोंनि भटार्स पार्टिनि होननानैथ' जोंनो होखाथारा, आरो गुबुन गुबुन पार्टिनि मानसिफोराबो बे स्किमनिफ्राय बन्सित जानायखौ जों नुनो मोनदों। गतिके আমি এইটো তীব্ৰভাৱে আমি গৰিহণা দিবলৈ গৈ আছোঁ। কিয়নো আমি আজি অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰ আমি আজি দেখিছোঁ যে বিভিন্ন স্কিম ওলাই আছে, দি আছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই যি নতুন নতুন স্কিম দি আছে, সেই স্কিমবোৰৰ পৰা আমাৰ বিভিন্ন দলত থকা আৰু সাধাৰণ ৰাইজে বঞ্চিত হৈ আছে। অৰুণোদয়, কিষাণ সন্মান নিধি, এইবোৰৰ পৰা আমি কিয় বঞ্চিত হ'ব লগা হ'ল? তেখেতসকলে যদি দিব বিচাৰে চাই চিতি, যিসকল পৰিয়ালবোৰে পোৱাৰ যোগ্য আছে সেইসকলকে আজি তেখেতসকলে দিয়াৰ ক্ষেত্ৰত বঞ্চিত কৰিছে। আৰু দেখা গ'ল অৰুণোদয় স্কিম আজি খুব দুখ লগা কথা, ভটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল কাম কৰা সকলক বা মেম্বাৰ হোৱাৰ গতিকে তেখেতসকলে দিব নিবিচাৰে। কাঠাং খাটাং তেখেতসকলৰ মুখৰ পৰা আমি শুনিবলৈ পাইছোঁ, বহুত আমাৰ অভিযোগ আহিছে যে ভটাৰ পাৰ্টিৰ মেম্বাৰ হোৱাৰ কাৰণে তেখেতসকলক অৰুণোদয় নিদিয়া, সেই কথাটো আমি গম পাইছোঁ। বিভিন্ন সময়ত বিভিন্ন আমাৰ ভটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল ৱাৰ্কাৰবোৰৰ পৰা আমি শুনিবলৈ পাইছোঁ। গতিকে আমি আজি আমি ভটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল কোকৰাঝাৰ জিলা কমিটিৰ পৰা এই মিডিয়াৰ জৰিয়তে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে বৰ্তমান যিটো পৰিৱেশ অসমৰ আৰু বিটিআৰৰ যিটো পৰিৱেশ, সেইটো দেখা গ'ল যে পৰিৱেশটো বেয়া কৰি আছে। কেনেকৈ বেয়া কৰি আছে জানে? যে যিটো আঁচনি চৰকাৰে আমাৰ ৰাইজক উপকাৰ কৰাৰ কাৰণে যিবিলাক আঁচনি লৈছে, সেই আঁচনিবোৰৰ পৰা আমি দেখিছোঁ যে বিভিন্ন দলৰ পৰা বঞ্চিত হৈছে। বিভিন্ন দল আৰু বিভিন্ন ৰাইজে এই আঁচনিবোৰৰ পৰা বঞ্চিত হৈ আছে। এইটো এটা পৰিৱেশ নহয় যে ৰাইজে আশা কৰিছে যে ৰাইজে উন্নতি হোৱাৰ কাৰণে তেখেতসকলে আঁচনি বনাইছে, ঠিকেই, কিন্তু এই আঁচনিবোৰ আজি যি পৰিৱেশত চলি আছে বিশেষ ভাৱত আমি বিচাৰিছোঁ নিৰ্বিশেষে যি আঁচনিবোৰ কৰিছে সেই আঁচনিবোৰ যাতে আমি ৰাইজে সুচাৰুৰূপে আমি গ্ৰহণ কৰিব পাৰোঁ। তে আজি আমি দেখিছোঁ অসম চৰকাৰ নাইবা বিটিআৰ চৰকাৰ, এই দুটা চৰকাৰে আমাক বিশেষভাৱে তেখেতসকলে আঁচনিবোৰ ৰূপায়ণ কৰি আছে। যে কিছুমান বেলেগ দলৰ কাম কৰাৰ বাবে আৰু কিছুমানে কিবা কাৰণত তেখেতসকলক বঞ্চিত কৰি আছে। গতিকে আমি বিচাৰিছোঁ যাতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিকোনো আঁচনি তেখেতসকলে সুচাৰুৰূপে আমাক যাতে ৰাইজক বঞ্চিত নকৰি যাতে সুচাৰুৰূপে দিব পাৰে। গতিকে আমি অনুৰোধ কৰিম, আৰু সেই অনুৰোধ মৰ্মে যদি তেখেতসকলে ভালকৈ সুচাৰুৰূপে যদি কাম কৰিব পাৰে তেনেহ'লে আমাৰ একো ক'বলগীয়া নাই। আৰু তেখেতসকলে যদি এনেকৈ যদি বিশেষ ভাৱত যদি এনেকৈ বিতৰণ ব্যৱস্থা যদি কৰি যায় তেনেহ'লে ভটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলে কেতিয়াও এৰি নিদিব। আমি কাৰ্যসূচী গ্ৰহণ কৰিম আৰু আন্দোলন কৰিবলৈ বাধ্য হ'ম।
আমি কমিটি গঠন কৰিবলৈ বাধ্য হৈছোঁ যে বিভিন্ন সময়বোৰত ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ পৰা যদি বঞ্চিত হৈছে আমি দেখি আহিছোঁ যে ইয়াতে নেগলিজেঞ্চি কৰা দেখা যায়। কেনেকৈ জানে যে আজি অসমৰ যিটো পৰিৱেশ, আমাৰ বিটিআৰৰ যিটো পৰিৱেশ, যেতিয়া নেকি BPF আছিলে তেতিয়া এইটো আপচু পাৰ্টি কৰে, এইটো অমুক পাৰ্টি কৰে, তমুক পাৰ্টি কৰে, এনেকুৱা আছিলে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰে যেতিয়া নিৰ্বাচনত ওলাল UPPLৰ হৈ, তেতিয়া তেখেতে কৈছিলে যে নতুন পৰিৱৰ্তন কৰিব। পৰিৱৰ্তন ক'ত হ'ল? পৰিৱৰ্তনটো একো নহ'ল। BPF যেনেকৈ ব্যৱহাৰ কৰিছিলে ঠিক তেনেধৰণৰ BPF যেনেকৈ ব্যৱহাৰ কৰিছিলে তেনেধৰণৰ কৰি আছে। তেখেতে বিশেষভাৱে কৰি আছে। যিসকলে UPPLৰ কেণ্ডিডেট বা UPPLৰ UPPLত কাম কৰা সেইসকলকে দি আছে আৰু বেলেগ বেলেগ দলত কাম কৰাবোৰক বঞ্চিত কৰি আছে। এইটোতো বিশেষ পৰিৱৰ্তন নহ'ল। এইটো পৰিৱৰ্তন কৈ জানো? BPF যেনেকুৱা ঠিক তেনেকুৱা UPPL 10 টকাৰ ইপিত আৰু সিপিত। গতিকে আমি UPPLক আমি একেই ক'ব লাগিব। BPF যেনেকুৱা, BJP যেনেকুৱা, ঠিক UPPL তেনেকুৱা। আজি পৰিৱৰ্তনৰ নামত আজি জিকি যায়, আজি পৰিৱৰ্তন একো কৰিব পৰা নাই। আমি ক'ম ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ পৰা মানি, টকা নহ'লে উইদাউট মানি কেনট বি চান্স, কোনো পৰিৱৰ্তন আনিব নোৱাৰে টকা। সেইকাৰণে ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলে মাহে মাহে 800 টকা যিটো আশা কৰিছোঁ সেইটো যাতে যদি তেখেতসকলে যদি ব্যৱস্থা নলয়, আমি কাৰ্যসূচী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম বুলি আমি আজি এই মিডিয়াৰ জৰিয়তে আমি সকীয়াই দিছোঁ। ধন্যবাদ।